हेलो दोस्तों, वेलकम टू माय यूट्यूब चैनल राणा बरपेटा ब्लग्स। और गाइस आज जेहेतु शाওনৰ माह सेकेंड टू रविवार एक हिसाबत अपना प्राय 3টা बाजिल। এই 3টা बजात मैं যাব ওলাইছো বলবম। मैं মানে আমার গাঁৱৰ গোটেই মানুহ যাব, গোটেই মানুহ যাম ভালকৈ। আৰু যাম আমি তেজপুৰৰ পৰা কবাই যাম। ক'ত যাম আপোনালোকক মন্দিৰত গৈ মাত্ৰ কৈ আছো। আৰু এতিয়া যাই আছো মই মন্দিৰৰ ওচৰত যাই মানে আপোনালোকক দেখাই আছো কেনেকুৱা লোকত আছো মই নাকি গাইছ। চাই থাকিব শেষলৈকে। বাই। আৰু গাইছ মই মন্দিৰত তাতে যাই মানে ভিডিঅ' কৰা নহ'ল, যিহেতু মই গাড়ীত ডাইৰেক্ট বহি গ'লোঁ। টোপনি বহুত গৈছিল। আৰু এয়া আমাৰ গাড়ীৰ ফাইনেল লুকটো চাই লওক, যিহেতু ৰাস্তাৰ কাষতে আপোনালোকক দেখাই দিলোঁ। আগাইছে আমি ফাইনেলি দুধপুলেশ্বৰ দেৱালয়ত আহি পালোঁ। তেজপুৰত আহি পাই আমি গাড়ীৰ পৰা নামছোঁ। আৰু নীলৰা আছে। আমি এতিয়া বৰ ধুনীয়াকৈ যাই মাত্ৰ আপোনালোকক গোটেইখিনি দেখাই আছোঁ কেনেকুৱা কি চাই থাকিব না কি কয় গাইছ। বলক। আমাৰ এতিয়া দৰ্শন কৰা হৈ গ'ল। দৰ্শন কৰি আমি এতিয়া যাওঁ ইয়াৰ পৰা। আৰু ক'ত যাওঁ কি কৰোঁ গোটেইখিনি দেখা আছোঁ। চাই গাইছ আমি এটা যাই ৰাখোঁ। A few moments later. গাইছ আমি এতিয়া ফাইনেলি মহাভৈৰৱ যাবলৈ আহি পালোঁ। আহি পাই ভিতৰত যাওঁ। ভিতৰত যাই মেলি দেখাই আছোঁ আপোনালোকক। এতিয়া দৰ্শন কৰি আহিলোঁ। আহি মাত্ৰ এতিয়া যাওঁ, যিহেতু ভিতৰত কেমেৰা এলাও নাই, সেইটো কাৰণত ভিতৰখিনি দেখাব নোৱাৰিলোঁ। আৰু জেগাখিনি বৰ ধুনীয়া পৰিৱেশ, মজা লাগছে পৰিৱেশটো চাই গাইছ। একদম ভয়ানক লাগছে। আৰু এইটো এটা মহাদেৱ ইয়াত বনোৱা আছে, চাই লওক বহুত ধুনীয়া। আৰু এইটো মন্দিৰটো পৰিৱেশখিনি বহুত ধুনীয়া লাগছে, মজা লাগছে গাইছ। আৰু আমি এতিয়া গাড়ীলৈকে যাই ওলাওঁ। আৰু গাইছ এতিয়া আমি মন্দিৰৰ পৰা আহিলোঁ। দেখছে আপোনালোকক গোটেইখিনি দেখালোঁ। দেখা মাত্ৰ এতিয়া গাড়ীত বৈছোঁ মানে আৰু বেলেগ এক ঠাইত যাম। যাই মাত্ৰ আপোনালোকক দেখাম। আৰু দেখছে না গৰমতে কেনে ক'লা পৰি গৈছে। এনেও ক'লা, বেছি ক'লা পৰি গৈছোঁ। ব্লগ যাই থাকোঁ, দেখাই আছোঁ শেষলৈকে চাই থাকিব। আগাইছে আমাৰ এতিয়া ইয়াত বাবাধাম বোলা এটা মন্দিৰ আছে। সেই মন্দিৰটোত আমাৰ গোটেই ষ্টাফটোক হাতত নিমন্ত্ৰণ কৰা হৈছে। তাত আমি গোটেই মানুহে গৈ আছোঁ। সেই মন্দিৰটোত ভাতৰ আয়োজন কৰিছে, এইটো কাৰণত আমি তাত গৈ আছোঁ। তাত ভাত খাই মাত্ৰ আৰু ক'ত যাওঁ দেখাই আছোঁ। আৰু কেনেহেন কি চব দেখাই আছোঁ, চাই থাকিব গাইছ। আগাইছ আমি এতিয়া ভাত খালোঁ। এই প্ৰায় 4টা বাজিল। ভাত খাই মাত্ৰ ইয়াত গা চা ধুলোঁ। ইয়াত গা চা ধুই মাত্ৰ এই গোটেই মাহ আহি ভালছে। আৰু আধা গৈছে। আৰু আমি কেইটা বাকী আছোঁ। আমি কেইটা গাড়ীলৈকে যাওঁ। Few moments later. ফাইনেলি গাইছ আমি গণেশ ঘাট আহি পালোঁ। এয়া গণেশ ঘাট চাই লওক। গণেশ ঘাট আহি পালোঁ। গণেশ ঘাট मेरे मन में शंकर तू बसा है उस तरह। मुझे भरम था जो है मेरा था कभी नहीं मेरा।
এতিয়া আমি গণেশ মন্দিৰৰ ভিতৰত দৰ্শন কৰি আহিলোঁ যিহেতু কেমেৰাৰ ভিতৰত এলাও নাই সেইটো কাৰণতে আপোনালোকক দেখাব নোৱাৰোঁ বেয়া নাপাব আৰু এইটো চাই লওক চৰণ আমি এতিয়া বাহিৰৰ কি আছে চাই লওক বোলক আৰু গাইছ এতিয়া আমি গণেশ ঘাটৰ পৰা আহিলোঁ আহি মাত্ৰ এতিয়া যাই আছোঁ অগ্নিগড়ত যাই মাত্ৰ আপোনালোকক দেখাম কেনেকুৱা কি হয় তাতে যিহেতু ময়ো যাই পোৱা নাই সেইটো হিচাপত আজি প্ৰথম যাই আপোনালোকক গোটেইখিনি দেখাম মাত্ৰ কেনেকুৱা কি লাগে চাব চাই মাত্ৰ লাইক কমেণ্টটো দি দিব আৰু গাইছ নাই কি কয় আৰু আপোনালোকৰ কাৰণেও দৰ্শন ল'ম মোৰ কাৰণেও দৰ্শন ল'ম লৈ মাত্ৰ চাই থাকক শেষলৈকে পিছত গম পাব কি হয় আৰু এয়া চাই লওক গোটেই মাহানে যাই আছোঁ ধুনীয়াকৈ যাই মাত্ৰ তাতে দেখাই আছোঁ বোলক আহিলে এনেকুৱা 30 টকা টিকট কাটে এইটো টিকট কাউণ্টাৰ টিকটটো কাটি সেই ভিতৰত এণ্ট্ৰি দিব নহ'লে নিদিয়ে 30 টকা কাটি ল'ব আৰু আহি যাব চাই লওক আৰু গাইজ টিকট এণ্ট্ৰি কৰি দি দিলোঁ তাত ভিতৰত এণ্ট্ৰি লৈ ল'লোঁ টিকটটো দি আৰু এতিয়া আমি পাহাৰৰ ওপৰত গৈ আছোঁ না কি ভাবো য়েছ এতিয়া আমি গোয়িং এয়া মেইন পইণ্ট ইয়াতে একো কোনো মন্দিৰ নাই কিন্তু গাইছ এইটো পাৰ্ক টাইপ तेरे सामने है झुका मेरे सर पे हाथ रख तेरा গাইছ আমি এতিয়া অগ্নিগড়ৰ এইটো চাই ল'লোঁ চাই লৈ এতিয়া আমি তলক যাই আছোঁ তলক যাই আমি গাড়ীত উঠি যাম এই বুঠাত আগত যাম এবাৰ গাড়ীত উঠি এতিয়া যাম আমি মহামৃত্যুঞ্জয়ৰ পৰা যাম বশিষ্ঠৰ পৰা যাম আমি শুক্লেশ্বৰ তাৰ খতম আৰু গাইছ পুৰা এণ্ড গাইছ আমি এতিয়া মহামৃত্যুঞ্জয় আহি পাইছোঁ আহি পাই বৰষুণো আহিছে গাইছ কি যে ক'ব আৰু অৱস্থা বেয়া এতিয়া দৰ্শন কৰোঁ বোলক चंद्रमा ललाट पे भस्म है भुजाओं में वस्त्र बाघ छाद का है खड़ा पाँव में प्यास आगाज फाइनली আমি এটা বশিষ্ঠত নামিলো মানে এই ব্ৰিজৰ তলত নামিলো আৰু এই তাকেলৈকে বুলি যাব লাগিব বুলি যায় এনেকৈ ট্ৰেইনিং ল'ব লাগিব আৰু পানী লৈ মাত্ৰ আমি শুক্লেশ্বৰত যাম আৰু বশিষ্ঠত কেনেকুৱা কি হয় গোটেইখিনি আপোনালোকক দেখাই আছোঁ বোলক চাই থাকক শেষলৈকে सदैव ही जिया मांगा कुछ कभी नहीं तूने सिर्फ है दिया समुद्र मंथन का था समय जो आ पड़ा वक्त दोनों लोक में विषामृत पे था छिड़ा গাইছ আমাৰ পূজা কৰি আছোঁ এই চাই লওক এই আমাৰ বিশাল দা বিজপ্পা মন্টু ৰাহুল ভাই আৰু মই আছোঁ গাইছ আৰু কৰি আছোঁ আৰু এয়া চাই লওক মানুহ ভয়ানক মানুহ গাইছ আৰু গাইছ আমি এনেকৈ বশিষ্ঠৰ পৰা শুক্লেশ্বৰলৈকে বুলি আছোঁ এয়া চাই লওক মোকে 4জন পাছত দেখি আছে এনেকৈ আমি গোটেই বুলি আছোঁ বাকীকেইটা কোনোবাৰ ফালে গৈছে আমি এতিয়া ফাইনেলি গণেশ মন্দিৰ আহি পালোঁ তাৰমানে আধা আহি পালোঁ আৰু আধা যাব লগা আছে এয়া চাই লওক গাইছ আমি গণেশ মন্দিৰ আহি পালোঁহি আৰু যাব লগা আছে এনে গাইছ मैं बाट के प्याला विष का तूने खुद पिया আৰু গাইছ এনে চাই লওক না কেনেকৈ বহি গৈছোঁ মানুহ চাই আছোঁ ভাগৰতে আৰু মোৰ ঘৰে মানুহ চাই আছোঁ
আৰু এয়া ৰাতিপুৱা 7:30 বজাত লাইন কৰি আছোঁ গাইজ, গৈ আছোঁ পোৱাই নাই। কিবাকে এই মন্দিৰৰ দুৱাৰমুখ পাম আৰু নাই 2 কিলোমিটাৰ যাব লাগিব। চাই থাকক গাইজ, পানী ঢালি আহি 2 hours later. গাইজ আমি এতিয়া পানী চানী ঢালি আহিলোঁ। চাই লওক প্ৰায় এতিয়া বাজি গৈছে 10টা। এতিয়া আমি পানী ঢালি আহিলোঁ। এতিয়া গাড়ীৰ ওচৰলৈকে যাওঁ, গাড়ীৰ ওচৰলৈকে যাই কৈ আছোঁ গোটেই কথাখিনি বলক। আৰু গাইজ ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰোঁ, যিহেতু ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিব লগা হ'ল। মানে ভালকৈ ভিডিঅ'খিনি আপোনালোকক দেখাব নোৱাৰিলোঁ কাৰণ এটাই যে বৰষুণ, মহামৃত্যুঞ্জয়তো গৈছোঁ, মহামৃত্যুঞ্জয়তো বৰষুণ। ইয়াত বশিষ্ঠৰ পৰা আপোনালোকক দেখাইছোঁ, শুক্লেশ্বৰৰখিনি ভালকৈ দেখাব নোৱাৰিলোঁ। তথাপিও বৰষুণ নহ'ল, মাজে মাজে দেখাই দিছোঁ। আৰু বৰষুণৰ কাৰণে সেইটো হিচাপত মোবাইলটো ওলাব নোৱাৰিলোঁ, বেয়া চেয়া নাপাব আৰু গাইজ। আজিখিনি ভিডিঅ'টো বনাই দিম, সেইখিনি চাই মাত্ৰ মৰম চেনেহ দিব আশা থাকিল গাইজ। আৰু যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব আৰু বেল আইকনটো টিপিবলৈ নাপাহৰিব গাইজ। ধন্যবাদ, বাই বাই।